হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ সমললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওকচোন, আমি বালিৰ ওপৰত খোজকাঢ়ি আছোঁ। বালিৰ ওপৰত খোজ কঢ়াৰ কাৰণ কি জানেনে? আমি এটা বিশেষ আকৰ্ষণীয় দৃশ্য চাবলৈ এই ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছোঁ। আগতে বিশাল ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হৈছিল ফেৰী, জাহাজ বা বিভিন্ন ধৰণৰ সৰু সৰু বটেৰে, কিন্তু আজিকালি আমি পাৰ হওঁ এডাল ৰছীয়েদি। এডাল নহয়, মই আপোনালোকক কৈছোঁ এডাল বুলি, 4ডাল ৰছীৰে টনা এক বিশেষ বাহন। এই বাহনখন দেখি আছেনে? ওলমি ওলমি আহি আছে ৰছীৰ লগতে, দেখিছেনে? এইখন বাহনতে আহিছে 30টামান মানুহ। নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ খুব কম সময়ৰ ভিতৰতে আহি পাব পাৰে। আমি আগতে ভয়ে ভয়ে আহিছিলোঁ, ব্ৰহ্মপুত্ৰৰ পানী চুই চুই আহিব পাৰিছিলোঁ, কিন্তু এতিয়া আমি আকাশত মানে এয়াৰতো আমি পানীৰ ওপৰেদিও আমি আহিব পাৰোঁ। বাকচটোত আমি আহিব পাৰোঁ। এইটো এটা অত্যাধুনিক এটা মেচিন, যাক কয় ৰোপৱে। এই ৰছীবিলাক দেখিছেনে? 3ডাল নে 4ডাল ৰছী আছে। এটা ছাইডে যায়গৈ আৰু এটা ছাইডে আহে। এয়া ৰোপৱেৰ বাহনখন খুব লাহে লাহে আহি আছে। এতিয়া মণি কৰ্ণিকেশ্বৰৰ দেৱালত লাগি থকা তাৰ কণ্ট্ৰল ৰুমলৈ লাহে লাহে বাহনখন সোমাই যাব। এয়া দেখিছেনে? বাহনখন সেয়া সোমাই গ'ল। ইমান ডাঙৰ কিবা কিবি মেচিন, ঢেৰ লংগ ইমান বেছি আছে। এয়া দেখিছেনে? এখন গাড়ী পাছফালৰ পৰা দেখিবলৈ গাড়ীৰ দৰে লাগিছে, অটোখনৰ সমান হ'ব। এইখন যেতিয়া কাছাৰী ঘাটৰ পৰা আহি 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 এয়া মণি কৰ্ণিকেশ্বৰ দেৱালয়টো নিয়ন্ত্ৰণ কক্ষৰ মাজত এই লোহাৰ লংগৰবিলাকৰ মাজত ধুনীয়াকৈ সোমাই যায়, তাতে লেণ্ড কৰে আৰু ইয়াৰ পৰা মানুহবিলাক ওলাই আহিব বাকচটোৰ ভিতৰত। আকৌ এইখন ওলাই আহিছে নতুনকৈ। প্ৰথম আৰম্ভণি আৰু শেষৰখিনি যেতিয়া মানে নিয়ন্ত্ৰণ কক্ষৰ পৰা ওলাই আহিব বা যেতিয়া নিয়ন্ত্ৰণ কক্ষত সোমাই যাব, সেই সময়খিনি বহুত শ্ল' মোশ্যনত বাহনখন গতি কৰে। মানে এটা নিৰ্দিষ্ট গতিলৈ সিহঁতে আহোঁতে অকণমান সময় লয়। এয়া এতিয়া স্পীড সিহঁতে বঢ়াই আছে, দেখিছেনে? লাহে 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 লাহে। এয়া আমি ইয়াতে ৰৈ আছোঁ, চাই আছোঁ। বিভিন্ন ধৰণৰ মানুহে দেখিয়ে ফটো মাৰিছে, ভিডিঅ' কৰিছে। খুব ভাল লাগে দেখিবলৈ। আমি চাই আছোঁ ব্ৰহ্মপুত্ৰৰ মাজলৈ লাহে 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 গতি কৰিছে। আপোনালোককো মই দেখুৱাই আছোঁ, মোৰ ভাল লাগিছে কাৰণে আপোনালোককো মই দেখুৱাই আছোঁ। চাওকচোন, আমি ৰৈ আছোঁ তাক নেদেখা হোৱালৈকে। আমি আজি খুব ফুৰিছোঁ। এতিয়া আমি আকৌ আহিলোঁ এয়া উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈ। এয়া চাওকচোন, দৌল গোবিন্দ মন্দিৰ। আজি বহু বছৰ আগতে, কমেও 15 বছৰ আগতেই আহিছিলোঁ। এতিয়া 15 বছৰ আগৰ দৌল গোবিন্দ মন্দিৰ আৰু এতিয়াৰ দৌল গোবিন্দ মন্দিৰ বহুত ডিফাৰেঞ্চ আছে। আমি বাহিৰৰ পৰাই ফটো লৈছোঁ, ভিতৰলৈ গৈছিলোঁ যদিও অলৰেডি ৰাতিপুৱা মানে নাম কীৰ্তন কৰি মানুহবিলাক গুচিয়ে গৈছে। ইয়াতে যি পায়স দিয়ে, সেই পায়স মানে বিৰাট টেষ্টি হয় বুলি মানুহে কয়। পায়স খোৱাৰ মানে সময় নহ'লগৈ, আমি আগবেলাতে নাহিলোঁ। মই চাৰিওফালৰ পৰা মাত্ৰ আপোনালোকক অনলি তাৰ চাৰিওফালৰ দৃশ্যখিনিহে দেখুৱাব পাৰোঁ। এয়া ছাগলীও ইয়াত ধুনীয়াকৈ চৰি আছে। এয়া অতিথিৰ কাৰণে বহিবৰ কাৰণে চেয়াৰবিলাক, দীঘল দীঘল বেঞ্চবিলাক পাৰি থোৱা আছে। এয়া মানুহ আহি আছে, যদিও ভিতৰত কোনো কীৰ্তন পাঠ বা কিবা কিবি ধৰণৰ অনুষ্ঠান হোৱা নাই। এই বাঁহবিলাক পৰি আছে, ইয়াত নিশ্চয় কিবা কৰিব। মানুহবিলাক আহি আছে অলপ অলপকৈ, বিশেষ মানুহ নাই। এয়া চাওক, আমি ইয়াতে বহি চাই আছোঁ মানুহবিলাকৰ লগত। আমি অলপমান ৰেষ্ট লৈছোঁ। ইফালে IIT কলেজ বা ৰোপৱে চাই চাই আহি ইয়াত আমি অলপ ৰেষ্ট লৈছোঁ। মানুহবিলাক এয়া গৈছে। আৰু অলপ ভিতৰলৈ মানে দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰিম বুলি ভাবিছিলোঁ, ভিতৰত দেখুৱাবলৈ বুলি।
কিন্তু সময়ৰ অভাৱ হ'ল, জাষ্ট এটা ফটোহে লৈ ল'লোঁ। আৰু বিশেষকৈ ভিতৰত একো অনুষ্ঠান হোৱা নাই কাৰণে ইমান এতিয়া গুৰুত্ব নিদিলোঁ আৰু। তথাপিতো সময় হ'লে পাছত আহিলে আকৌ ধুনীয়াকৈ দেখুৱাম। এইবিলাক দেখিছেনে? এইটো তাতে চাকি জ্বলাব পাৰি, সেই চুকত যে আছে ইয়াত চাকি জ্বলাব পাৰে। উত্তৰ গুৱাহাটীলৈ আহিলে দৌল গোবিন্দৰ মন্দিৰ কোনেও নোচোৱাকৈ থাকিব নোৱাৰে। সকলোৱে এপাক হ'লেও মন্দিৰলৈ আহিব লাগিবই। ই এটা বিশেষ আকৰ্ষণ।